নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, আসাম পুলিচত যিসকল কেণ্ডিডেটে এপ্লাই কৰিব পৰা নাছিল তেখেতসকলৰ কাৰণে আহিছে এটি ভাল খবৰ। ভিডিঅ'টি শেষলৈ চাব আৰু ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া নটিছখন আপোনালোকক দেখুৱাই দিছোঁ। এইখনে হৈছে অফিচিয়েল নটিছ। অসম আৰক্ষী UBSI আৰু ABSIত যিখিনি পদ মুকলি কৰা হৈছিল আৰু যিখিনি কেণ্ডিডেটৰ বয়স বেছি হোৱাৰ কাৰণে এপ্লাই কৰিব পৰা নাছিল তেখেতসকলে পুনৰ এপ্লাই কৰিব পাৰিব। বয়স বঢ়াই দিয়া হৈছে। UBSI পদসমূহত আগতে 20ৰ পৰা 26লৈকে এপ্লাই কৰিব পাৰিছিল। এতিয়া 1 বছৰ বয়স বঢ়াই দিয়া হৈছে। 20ৰ পৰা 27লৈকে এপ্লাই কৰিব পাৰিব আৰু ABSI পদসমূহত 20ৰ পৰা 25লৈকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন OBC MOBC সকলৰ কাৰণে 3 বছৰ, ST SC সকলৰ কাৰণে 5 বছৰ। আপোনালোকে গম পালে ABSI পদসমূহত 1 বছৰ এজ বঢ়াই দিয়া হৈছে। ইতিমধ্যে লিংক মুকলি কৰি দিয়া হৈছে। বন্ধুসকল, এইখিনিতে এটা কথা কওঁ যে আপোনালোকে যদি আসাম পুলিচ বা অন্য যিকোনো চাকৰিৰ কাৰণে পঢ়া শুনা কৰি আছে তেনেহ'লে মোৰ এই ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজটো ফ'ল' কৰি লওক। ইয়াত ডেইলি নতুন কুৱেশ্যন এনচাৰৰ ভিডিঅ' পাবলৈ সক্ষম হ'ব। ইয়াৰ এপ্লাই ষ্টাৰ্ট অলৰেডি হৈ গৈছে। 28 ফেব্ৰুৱাৰী ইয়াৰ লাষ্ট ডেট। এইটো এটা বহুতেই ভাল খবৰ। যিসকল কেণ্ডিডেটৰ বয়স পাৰ হৈ গৈছিল তেখেতসকলে আকৌ এই পদসমূহত এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।